ইয়াতে বহি আছা কি আই ইমান দিনৰ মূৰত কিনো ডাঙৰ কাম কৰি আছা তই আমাক যে লগ ধৰা সময় বানাই তই কামৰ কথা বাদ দিয়ে কলেজ চলেজ কেনে যাই আছ না নাই যাই আছো দে সেইদিনাখানে এডুকেশ্যন ছাৰে সুধিছে মোক কলেজত ৰাতি কৰি কিয় অহা নাই মই ক'লো মই ছাৰ লাগ নাই তাক কিবা অসুবিধা হ'ল তাৰ কলেজ চলেজৰ কথা বাদ দিয়ে কাঞ্চনজংঘা কোনদিনা চাব যাবি সেইটো কথা কতো যাম কি কাঞ্চনজংঘা চাব যাবি 2-3 দিন হাউচফুল যদি টিকেট লাগে এটা সোনকালে যাব লাগিব যাম আমাক যদি বন্ধুক নখাতে কাক কবি যিমান কি ডাঙৰ প্ৰব্লেম নহয় কিয় বন্ধুক ক'ব লাগে কচোন কি প্ৰব্লেম মোৰ অৰিজিনেল প্ৰব্লেমটোৰ কথা কোৱাই নাই কোন দে ভাই তই ইমান দূৰত কিয় আছিলো মই ইমান দূৰত থকা কাৰণটো হ'ল কি মই পইচা বিচাৰি আছিলো পইচা পোৱা নাই কি কৰা তই পইচা কি দৰকাৰ তোৰ ইমানত মোৰ মায়ে মেডিকেলত আইচিউত আছে কি কথা কথা আমাক ইমান চুপে দেখালে কিবা পইচা পাতি আছে না কি পইচা নাই মোবাইলে কিবা আৰু কি কৰে আপনি বেশি কিনে তো পয়সা দেবে আর যদি লাগে আমি ম্যানেজ করি তাহলে তোর মা মানে আমার মা বুঝতে পারা মোবাইল পাইতে বস আইফোন 8 ও ভাই দে কি গেটি ওয়ে ওইসি গেটি গো জি মোবাইল কেটা দিছা মোক 20 টাকা মোবাইল কেটা চুরি লাগি কি কত শিশুর দুজন চুরে আছে এই দুজনে হবা লাগিব নিশ্চয় ও তার তোকে বিচাৰিব তো টেনশন নকৰিবি Bruh, I ain't got no chill. ਹੋ ਮੂੰਹੋਂ ਤੈਨੂੰ ਬੋਲਣੇ ਦੀ ਲੋੜ ਕੋਈ ਨਾ ਸ਼ਹਿਰ ਸ਼ਹਿਰ ਸੁਣੇ ਤੇਰੇ ਕਿੱਸੇ ਵੇ ਲੋਕੀ ਕਹਿੰਦੇ ਵੈਲੀਆਂ ਦੀ ਅੱਖ ਤੇਰੀ ਐ ਮੈਨੂੰ ਤਾਂ ਮਾਸੂਮੀਏ ਚ ਦਿਸੇ ਵੇ ਜੀ ਬੈਗਨ ਆ ਉੱਚੀ ਨਾਲ
ৰাতি তুমি নেকি অঁ ছাৰ মই চৰি তোমাৰ মা আৰু এতিয়া নাই বহুত লেট কৰিলা मर के भी ना वादा अपना तोड़ेंगे एक दूजे का